হাই গাইজ, মই নাজিৰা নদী ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই যে কৈছিলোঁ মই ঘৰলৈ আহিছিলোঁ বুলি, কিন্তু মানে এসপ্তাহৰ ছুটী আছিলে। এসপ্তাহৰ ছুটী সেয়ে কাইলৈ মানে যাবলৈ লাগিব আৰু তাৰ কাৰণে মানে আম্মাই কি বনাইছে বা মানে আজি আৰু লাষ্ট কাৰণে এইকেইদিনো বনাই আছে, কিন্তু কাইলৈ মানে লাষ্টৰ বুলি আৰু চব মানে আৰু বনাই পেলাই মানে খুৱাবলৈ কি বনাইছে আপোনালোকক সেইখিনিও দেখাম। চাই থাকিব আপোনালোকে ভিডিঅ'টো। আৰু মানে অলপ কিবাকিবি কিনিবলৈ আছিলে, সেইকাৰণে আমি নগাঁও গৈ বিশাললৈ গৈছিলোঁ। তাৰপৰাও কি ল'লোঁ সেইবোৰো আপোনালোকক দেখাম। সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। আমি ঘৰৰ পৰা ওলাই পেলাই আহিছোঁ বিশালৰ কাৰণে যি কিতাপ বস্তু আমাৰ দৰকাৰী ল'বলৈ। সেইটো ৰাস্তা দি গৈ পেলাই আমি মৃত্যুঞ্জয় মন্দিৰৰ আগেদি এইফালে নগাঁৱলৈ মেইন ৰোড হৈ পেলাই আমি নগাঁৱলৈ গ'লোঁ। ল'লোঁ তাইৰ কাৰণে লাগে দীঘল পেণ্ট, আৰু গৰম আহিছে যিহেতু দুটা চেমিজো লৈ ল'লোঁ। এইকেইটাৰ দাম আছিলে 125 টকা দুটাত। আৰু আমাৰ ভণ্টিৰ কাৰণে এটা টি চাৰ্ট লোৱা গ'ল এইটো। আৰু এইকেইখন চাওক, এখনত কিন্তু 99 কৈ। হেৰিকেইখন কিন্তু বৰ ধুনীয়া। এয়া বিশালৰ পৰা লৈছোঁ আমি, মানে তিনিখনৰ লগত এখন ফ্ৰী। এখন দুখন, আৰু এখন তিনিখন, আৰু এখন 4খন, মানে তিনিখনৰ লগত এখন ফ্ৰী দিলে কাৰণে আমি 4খনেই লৈ ল'লোঁ। এনেই বাৰু 4খনৰ ইমান প্ৰয়োজন নাছিলে, 2খনমান হোৱা হয়, কিন্তু মানে যাহা বাই ওৱান গেট ওৱান থকাৰ কাৰণে লৈ লোৱা গ'ল। লাগেই আৰু মানুহৰ ঘৰত সেইকেইটা বস্তু প্ৰয়োজনেই বাৰু এইকেইখন, আৰু সেইটো কাৰণে লৈ ল'লোঁ। ইমানেই আৰু খুচুৰি কিছুমান বস্তুৰ কাৰণে বিশাল গৈছিলোঁ, গৈ পেলাই এইকেইটা বস্তু লৈ ল'লোঁ। দিনত যে কেকৰ কাৰণে যিখিনি বস্তু মই ফিটি আছিলোঁ, এতিয়া মানে কেকটো হৈ গ'ল। এইটো চাওক, কেকটো মানে আমি অলপ কাটি পেলাই খালোঁ, আৰু যিখিনি মানে আছে সেইখিনি এইটো কিন্তু বহুত ধুনীয়া হৈছিলে ভিতৰখিনি। আমি মানে ছাইডকেইটা কাটি খালোঁ, আৰু অলপ মানে মই ঘৰলৈ লৈ যাম বুলি লৈ লোৱা গ'ল। সেইটো কাৰণে মানে ইমানখিনিয়ে আছে। এয়া আকৌ মাইনে ঘৰতে টোটাল প্লেন লগাই থৈছে। সেইডালৰ নামটো মই ইমান ভালকৈ নাজানো, লাকি বেম্বো নে বেম্বো প্লেন কি হয় ইমান সঠিক নাজানো। আৰু লগতে আছে এডাল মানি প্লেন, পাতকেইটা অলপ পোকেই খাই পেলাইছে এয়া। কিন্তু ভিতৰতে তাই পানীত দি থওঁতেই কিন্তু বৰ ধুনীয়া শিপা ওলাই পেলাই গছকেইজোপা হৈ আছে। মই বোলো এইটো মোৰ ভিডিঅ'ত ৰাখি থওঁ বুলি ভিডিঅ' কৰি পেলাই লৈ ল'লোঁ। ভিতৰত যদিও কিন্তু বৰ ধুনীয়াকৈ হৈ আছে, খালি পাতকেইটাহে অলপ পোকে খোৱা নিচিনা হৈছে বাৰু। এয়া পোকে ধৰিছে পাতকেইটা। এয়া আম্মাই বনাই পোলাও, আৰু এয়া মাংস তৰকাৰী, আৰু লগত বনাইছিলে পকৰী, যি দালি আৰু নৰসিংহ পাতেৰে বনোৱা এয়া পকৰী। চব মানে বনাই খুৱাইহে পঠিয়াব যেন এনেকুৱা হৈ পেলাই গোটেই বস্তু বনাই লৈছে। আৰু দিনটো আপোনালোকক সকলোখিনি মানে চবখিনি নোৱাৰিলেও অলপ হ'লেও আপোনালোকক দেখাই থাকিম বুলি মানে ভিডিঅ'টোত গোটেইখিনি ভিডিঅ' কৰি ৰাখিছোঁ। আপোনালোকেও ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। আৰু মানে এতিয়া আজিৰ পৰা মানে আপোনালোকে মোৰ ভিডিঅ'ত ইয়াৰ ঘৰ নগাঁৱৰ ঘৰ নেদেখে, আপোনালোকে মৰিগাঁৱৰ ঘৰ দেখিব। মই যামগৈ ঘৰলৈ, আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ৰাতি হৈ গ'ল, দিনৰ পৰা ৰাতি হৈ গ'ল। আজিলৈ ইমানতে সামৰিলোঁ। বাই বাই।